আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি লাভ ষ্টৰীলৈ। আৰু আজি হৈছে প্ৰথম প্ৰেমৰ তৃতীয় খণ্ড পাৰ্ট 3 থাৰ্ড পাৰ্টৰ আমি আজি ষ্টৰীটো পঢ়িম। চ' প্ৰথম প্ৰেমৰ যোনটো থাৰ্ড পাৰ্ট হয় আৰু আজি হৈছে শেষৰ খণ্ড, আজি লাষ্ট খণ্ড হয়। চ' আগৰ খণ্ডকেইখন যদি আগৰ লাভ ষ্টৰীকেইটা যদি আপোনালোকে শুনা নাই, চ' মোৰ ভিডিঅ'ৰ আই বটনত বা মোৰ ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত দি দিম, তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰে কেনেকুৱা পায়। মোক প্লিজ ষ্টৰিবিলাক শুনি পিনে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লগতে ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন লাভ ষ্টৰি শুনিবলৈ, ঠিক আছে। চ' বন্ধুসকল, আজি আৰম্ভ কৰোঁ আহকচোন আমি প্ৰথম প্ৰেমৰ তৃতীয় খণ্ড এণ্ড পাৰ্ট 3, ঠিক আছে, শেষৰ খণ্ড। তেতিয়াহ'লে আমি ষ্টৰিটো আৰম্ভ কৰোঁ। অনন্ত আমাৰ নিচিনা সেই স্কুলত নতুন। অনন্তই আমাৰ বিষয়ে গম নাপায়, সিও জোনমণিক ভাল পায়। চাগে সি এটা ভাল সুযোগৰ অপেক্ষা আছে তাৰ প্ৰেম প্ৰকাশ কৰিবৰ বাবে। এদিন সি চিঠিৰ দ্বাৰা সেয়া প্ৰকাশ কৰিলে। জোনমণিক মোক তাৰ বিষয়ে একো কোৱা নাই, তাতে মই ল'ৰাজনক ভালকৈ চিনি নাপাওঁ। এতিয়া হ'ল ঘটনাটো, জোনমণিয়ে তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে বোলে। মই কাৰোবাৰ মুখত শুনিছোঁ, কিন্তু মোৰ এয়া বিশ্বাস হোৱা নাই। মই সেইটো বিষয়ত তাইক সোধাও নাই, কিন্তু মই লক্ষ্য কৰিছোঁ তাই মোক যোৱা কেইদিনমান ভাল ব্যৱহাৰ কৰা নাই। মানে ভালকৈ কথা নাপাতে, মোৰ লগত সময় কটোৱাৰ নাই। সেইবোৰ লক্ষণে মোক বাৰ বাৰ অন্তৰ কথাটোলৈ মনত পৰে। কিজানি মই শুনা কথাষাৰ সঁচা নেকি? তেনেহ'লে তেনেকৈ চলি আছে। মই সঁচাই অনন্তৰ লগত সময় কটোৱা, ফূৰ্তি মনেৰে কথা পাতে। সন্দেহ পৰিৱৰ্তন হ'ল। তাইক অনন্তৰ লগত দেখি মোৰ হৃদয় বিষত ভাঙি গ'ল। দিন গৈ আছে, এমাহমান হৈছে। এদিন মোৰ লগৰ এজনীয়ে মোক জনালে বোলে অনন্ত আৰু মেঘালীৰ ব্ৰেকআপ হ'ল। নাজানো কি কাৰণত। এটা কথা, মই সকলোবোৰ জনা স্বত্বেও তাইক ব্ৰেকআপ দিয়া নাই বা তাই পাহৰি যোৱা নাই। পিছদিনাৰ পৰা তাই মোৰ লগত আগৰ দৰে ব্যৱহাৰ কৰিব ল'লে। এতিয়া তাই ভালকৈ কথা পাতে, কিন্তু তাই মোৰ বিশ্বাস হানবান কৰিছে আৰু এতিয়াও তাই বিশ্বাসৰ যোগ্য নহয়। তথাপিও তাইৰ প্ৰতি থকা মৰমেৰে তাইক আঘাত কৰা তেনে কাম কৰিব দিয়া নাই। দুসপ্তাহমান হ'ল। সিহঁতৰ গাঁৱতে আমাৰ এজন মামাৰ ঘৰ আছে। মামাৰ লগত এদিন মামাই সিহঁতৰ ঘৰলৈ আহিলোঁ। ভাগ্য নে দুৰ্ভাগ্য, তাই মামাহঁতৰ চোতালত বহি আছে। মই আচৰিত হৈছোঁ। তাইক মোক চাই ঘৰৰ ভিতৰত সোমাই গ'ল। অলপ পাছত মামাই তাইক চিনাকি কৰাই দিলে, তাইৰ মামাৰ বায়েকৰ ছোৱালী। সম্বন্ধত তাই মাক মাহী বুলি মাতে। আমি ঘৰলৈ আহিলোঁ। মই ৰাতি ভাত খাই ৰুমলৈ গ'লোঁ। ৰাতি টোপনি নাই। ভাবিছোঁ যদি মায়ে যদি তাৰ মাহীয়েক হয় তেন্তে আমি দুজন ভাই ভনী। মনত ভিন্ন প্ৰশ্ন, কিন্তু মনটো বহুত আঘাতটো অনুভৱ কৰিছোঁ। বহুত ভাবিলোঁ। পাছত এটা কথা মনত আহিলে, যদিও মই এইটো জানিও যদি সম্বন্ধ ৰিলেশ্যনশ্বিপত থাকোঁ, তেন্তে ভাই ভনীৰ যিটো প্ৰেম আছে, যি এটা পবিত্ৰ সম্বন্ধ আছে, তাত প্ৰশ্নৰ চিন বহি যাব। আপুনি বুজি পাইছে চাগে আমি কি ক'ব খুজিছোঁ। গতিকে মই তাইক পাহৰিবলৈ চেষ্টা কৰিম, যিটো ইমান সহজ নহয়, কিন্তু ইমান কঠিনো নহয়। যিহেতু তাইৰ ওপৰত যিটো বিশ্বাস আছিল, সেয়া এতিয়া তাইৰ মাথো তাইৰ প্ৰতি মৰমহে আছে।
এতিয়া মই তাইৰ পৰা অলপ দূৰত থাকিব বিচাৰোঁ। মই তাইৰ স্কুলত তাইৰ ওচৰৰ পৰা পক্ষত দূৰত থাকোঁ। তেনেকৈ এমাহমানৰ পাছত ফাকুৱা আহিল। ফাকুৱাত তাইৰ লগৰ এজনীৰ ঘৰত আহিছে। ফাকুৱা খেলি হ'ল। ফাকুৱাৰ তৃতীয় দিনা তাই আমাৰ ঘৰলৈ আহিলে। মই এটা ভাল সুযোগ পাই তাইক মোৰ ওচৰত থকা মোবাইলটো মেছেজ এটা লিখিছোঁ। তাতে সকলো বৰ স্পষ্ট হৈ লিখি দিলে যে তাই মোৰ ভনী, আমাৰ প্ৰকৃত সম্বন্ধ ভাই ভনীৰ, গতিকে আমি এই প্ৰেমৰ সম্বন্ধটো ত্যাগ কৰিব লাগিব। তাইৰ চকুৰ পানী ওলাই গ'ল। অলপ পাছত তাই সিহঁতৰ ঘৰ গুচি আহিল। পিছদিনা তাই স্কুল আহিল। এতিয়া মই তাইৰ লগত কথা নাপাতোঁ। সেইদিনাৰ পৰা মই অকলশৰীয়া অনুভৱ কৰিছোঁ। ৰাতি সদায় গাৰু পিটিছিল। এমাহমানৰ পাছত সকলো সাধাৰণ হৈ গ'ল। তাইক পাহৰা নাই যদিও তাইৰ পৰা দূৰত থাকোঁ। তাই ভাবিছিল মই মোৰ স্বাৰ্থৰ বাবে তাইক এৰিছোঁ, কিন্তু এয়া সঁচা নহয়। এতিয়া মই আৰু অনন্তৰ ভাল বন্ধু, কাৰণ যি হ'ল তাত অনন্তৰ একো দুখ নাই। দিনক দিনে অনন্তই মোৰ ওচৰত আহিলে আৰু এতিয়া অনন্ত মোৰ প্ৰিয় বন্ধু। এতিয়া কোৱা, ইয়াত মোৰ দুখ নে ভাগ্যৰ? চ' বন্ধুসকল, আজিৰ ষ্টৰিটো ইমানেই আছিলে। প্ৰথম প্ৰেমৰ এইটো আছিলে লাষ্ট খণ্ড, লাষ্ট ষ্টৰি। চ' আপোনালোকে এই গোটেই তিনিটা খণ্ড আপোনালোকে শুনি চাব, তেতিয়াহে আপোনালোকে গোটেই অৰ্থখিনি বুজি পাব। আৰু কেনেকুৱা পাইছে শুনি পেলাই মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে কিবা যদি ভুল ভ্ৰান্তি হয় প্লিজ মোক মাফ কৰি দিব। লগতে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বালটো প্ৰেছ কৰি দিব। তো এনেকুৱা সদায় নতুন নতুন ষ্টৰিবিলাক শুনিবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল আজিলৈ ইমানেই। থেংক ইউ।